নমস্কাৰ বন্ধুসকল, বিশ্ব এনসাইক্লোপিডিয়াৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আমি আজি জানিম বিশ্বৰ কিছুমান অদ্ভুত আইন ব্যৱস্থাৰ বিষয়ে। কিছুমান দেশে তেনেধৰণৰ অদ্ভুত আইন ব্যৱস্থা কি কাৰণত বনাইছে সেইটো কোনেও নাজানে। গতিকে আহক বন্ধুসকল, আমি আজি জানো কিছুমান দেশৰ অদ্ভুত আইন ব্যৱস্থা। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাও যে এই চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰে আৰু সাবস্ক্ৰাইব বাটনৰ ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, ছুইজাৰলেণ্ডত এটা এনেকুৱা আইনী ব্যৱস্থা আছে, আপুনি ৰাতি 10টাৰ পিছত লেট্ৰিন কৰিলে তাত পাইপৰ পানী ব্যৱহাৰ কৰিব নোৱাৰিব। আনকি ৰাতি 10টাৰ পিছত উচ্চ স্বৰত আপুনি পাত মাৰিব নোৱাৰিব। কিন্তু আমি অতি ভাগ্যৱান যে ভাৰতত এনেধৰণৰ কোনো আইনী ব্যৱস্থা নাই, নহলে ভাৰতৰ মানুহে মূলাৰ খেতি ত্যাগ কৰিলেহেঁতেন। চিকাগোত আপুনি জুই লগা ঠাইত কেক খাব নোৱাৰিব। এই দেশৰ এইটো আইনী ব্যৱস্থা কি কাৰণত বনাইছে সেইটো এটা ৰহস্য। অষ্ট্ৰেলিয়াত প্ৰতিজন মানুহৰ ঘৰত 50 কেজিতকৈ যদি অধিক আলু ঘৰত ৰাখে তেন্তে সেইটো সিমানেই অপৰাধ যিমান আমাৰ দেশত ব্লেক মানি ৰখা হয়। বন্ধুসকল, আচৰিত আইনী ব্যৱস্থা নহয়নে? তাৰ পিছত মিলান দেশত এটা এনেকুৱা আইনী ব্যৱস্থা আছে যিটো আপুনি ৰাস্তাৰে গৈ থাকিলে আপোনাৰ মুখত হাঁহি থাকিবই লাগিব। যদি নাথাকে তেন্তে পুলিচে আপোনাক জৰিমনা বিহিত কৰিব পাৰে। ফ্লৰিডাত ৰবিবাৰে ছোৱালীয়ে অকলে পেৰাত উঠিব যাব নোৱাৰিব। যদি কোনোবা ছোৱালীয়ে ৰবিবাৰৰ দিনাখন অকলে পেৰাত উঠিবলৈ যায় তেন্তে সেইটো আইন বিৰোধী কাম। অগলাভোমাত যদি আপুনি সন্ধিয়া 7টাৰ পিছত গা ধুবলৈ যায় তেন্তে আপোনাৰ লগত এটা গাধ থাকিব লাগিব। আৰু যদি আপুনি 6:59 গা ধুবলৈ যায় তেন্তে গাধটো নহলেও হ'ব। এতিয়া আপুনি ডিচাইড কৰক যে আচল গাধ আচলতে কোন। ফ্ৰান্সত কোনো ব্যক্তিয়ে নিজৰ কুকুৰৰ নাম নেপলিয়ন ৰাখিব নোৱাৰিব। গতিকে বন্ধুসকল, আমি বহুত ভাগ্যৱান যে আমাৰ ভাৰতত ৰাহুল বা শ্বাহৰুখ ৰাখিব পাৰোঁ। তো এয়াই আছিল কিছুমান দেশৰ অদ্ভুত আৰু অলাগতিয়াল আইনী ব্যৱস্থা। এই আইনী ব্যৱস্থাবোৰ কি কাৰণত বনাইছে সেইটো তেওঁলোকেহে জানে। গতিকে বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধুসকল।